দাদাগিরি নচলিব কংগ্ৰেছ আই মুৰ্দাবাদ কংগ্ৰেছ আই মুৰ্দাবাদ গৌৰৱ গগৈ কাম নাই গৌৰৱ গগৈ কাম নাই গৌৰৱ গগৈ কাম নাই প্ৰিয়ংকা খাৰ্গে কাম নাই প্ৰিয়ংকা খাৰ্গে কাম নাই গৌৰৱ গগৈ go back Jeng mom lan প্ৰিয়ংকা খাৰ্গে go back Murdabat Kam nai প্ৰিয়ংকা খাৰ্গে whack thôi প্ৰিয়ংকা খাৰ্গে whack thôi Congress anti-development go back Congress anti-development go back Congress I go back Congress I go back BJP Jindabad BJP Jindabad Dr. Duram Lohang long live Dr. Duram Lohang long live Dr. Himanta Biswa Sharma long live Dr. Himanta Biswa Sharma long live Dr. Duram Lohang Haji Dek Pading Nang Ma Dr. Duram Lohang Haji Dek Pading Nang Ma Himanta Biswa Sharma long live Dr. Himanta Biswa Sharma long live BJP Jindabad BJP Jindabad Gauram Gogoi কাম নাই Gauram Gogoi whack thôi Gauram Gogoi whack thôi Congress I Murdabad Congress I Murdabad Congress I anti-development go back Murdabad Kam nai Pakistani agent go back Gauram Gogoi Pakistani agent go back Gauram Gogoi anti-development go back Gauram Gogoi anti-development go back Gauram Gogoi Murdabad Dr. Himanta Biswa Sharma Jindabad Narendra Modi Jindabad সিটিজেন তেওঁলোকে দিয়া নাই গতিকে আৰু তেখেতৰ কইনে যে পাকিস্তানৰ তথা মানে অন্য দেশৰ অন্য বাংলাদেশী দেশৰ পৰা মানে ফান্ডিং আনি এনজিঅ'ৰ জৰিয়তে ফান্ডিং আনি যে কাৰ্বি আংলং বা অসমত যে অশান্তি সৃষ্টি কৰিব বিচাৰে গতিকে এই মানুহ আমি কাম নাই কাৰ্বি আংলঙত বা আমাৰ ইয়াত অসমত গতিকে সেইটোৱে কৈছোঁ যে মানে আমি বিৰোধিতা কৰিছোঁ যে গৌৰৱ গগৈ কাৰ্বি আংলং প্ৰৱেশ কৰাটো আমি বিৰোধিতা কৰিছোঁ এগেইনষ্ট কৰিছোঁ গৌৰৱ গগৈ go back Jindabad Ini ketia tusi litum lada keceton nang kokma laso putar nang litum abang putin setama cini nangi Gauram Gogoi alangli মানে বেষ্ট কাৰ্বি আংলঙৰ নেতা যুৱ নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া আমি এই কাৰ্বি আংলং প্ৰৱেশ কৰাটো আমি এগেইনষ্ট কৰিছোঁ প্ৰটেষ্ট কৰিছোঁ কাৰণ কি তেওঁ এজন মানে কাৰ্বি আংলং তথা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ বিৰোধী এটা নেতা আছে কাৰ্বি আংলঙৰ উন্নয়নৰ বিৰোধ নেতা আছে কাৰ্বি আংলঙৰ অশান্তি সৃষ্টি কৰা নেতা আছে আৰু তেওঁলোকে আমি একতা থাকা যোনটো মানে এন্টি মানে ইউনিটি এন্টি পিস আৰু এন্টি উন্নয়ন এই নেতা আমাক নালাগে গতিকে কাৰ্বি আংলঙত আমি প্ৰৱেশ কৰিব নিদিম গতিকে কাৰণ কি মানে তেওঁ মানে কাৰ্বি আংলঙৰ উন্নয়নটো নিবিচাৰে কাৰ্বি বা এছটি সকলৰ বিশেষকৈ ট্ৰাইবেল সকলৰ উন্নতি তেওঁলোকে নিবিচাৰে যে তেওঁলোকে যোৱা 15 বছৰ তেখেতৰ যোনটো পুতেক গৌৰৱ গগৈজী তেওঁৰ সাহসতে কাৰ্বি আংলঙত কি দিছে আমাক কাৰ্বি আৰু কুকি সংঘাত কাৰ্বি আৰু ডিমাচা সংঘাত কাৰ্বি আৰু অন্য জাতিৰ মাজতে সংঘাত তেনেকুৱা কৰাই আমাক সদায় পিছ পেলাব বিচাৰি থাকে গতিকে এনেকুৱা নেতা আমাক নালাগে যে আৰু লগতে
যে কংগ্ৰেছৰ যোনটো নীতি আদৰ্শ কংগ্ৰেছৰ যোনটো এম এণ্ড অবজেক্ট তেওঁলোকে যে বিদেশৰ পৰা ফাণ্ডিং আনি ইয়াতে নানা ধৰণৰ অশান্তি সৃষ্টি কৰি তেওঁ মানে শাসনত আহিব বিচাৰে কিন্তু আমি এইটো কেতিয়াও আহিব নিদিম আমি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং যোৱা চামে ওলাইছে আমি ইয়াত প্ৰায় মানে শিক্ষিত ল'ৰাবিলাক ওলাই আহিছোঁ লগতে আৰু আমাৰ কাৰ্বি আংলঙত অসমত যোনটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী মানে জাগিৰোডত আমাৰ চৰকাৰে মানে ইষ্টাব্লিছ কৰিবলৈ গৈ আছে তেওঁৰ বিৰুদ্ধে আমাৰ মালিক অৰ্জুন খৰ্গে যোনটো ল'ৰা যে কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ ল'ৰা যোনটো প্ৰিয়াংক খৰ্গে তেওঁ যে অসম আৰু আমাৰ গুজৰাটৰ কথা কৈছে তাত কি আছে বুলি কৈছে আমি আছোঁ আমি শিক্ষিত ল'ৰাবিলাক আছোঁ ইয়াত আমাৰ অসমতো আজি কিয় তেওঁ আমাৰ ইনচাল্ট কৰিব লাগে গতিকে কংগ্ৰেছৰ নীতি আমি ভাল নাপাওঁ কংগ্ৰেছৰ যোনটো মানে আদৰ্শ আমি ভাল নাপাওঁ কংগ্ৰেছৰ যোনটো কি কয় আমাৰ এণ্টি ডেভেলপমেণ্ট তেনেকুৱা ভাল নাপাওঁ গৌৰৱ গগৈ যে ইয়াত আহি পেলাই যে শান্তি দেখিব নোৱাৰে যে ইয়াত আহি পেলাই উন্নয়ন দেখিব নোৱাৰে আৰু ইয়াত আহি পেলাই আমি বৰ্তমান বিজেপি চৰকাৰে একতা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমি একে মিলি জুলি থাকি আছোঁ এই মানে কংগ্ৰেছে নিবিচাৰে গতিকে এই নিবিচাৰাৰ মানুহ শান্তি নিবিচাৰা মানুহ বা তেনেকুৱা নেতা আমাক নালাগে সেইটো কাৰণে আমি তীব্ৰ বাটাৰে গৌৰৱ গগৈ ডাঙৰীয়া মানে আমি মানে গৰিহণা দিছোঁ যে আপুনি কাৰ্বি আংলং অহা অধিকাৰ নাই ৱেষ্ট কাৰ্বি আংলং অহা অধিকাৰ নাই কাৰণ যোৱা 15 বছৰ তেখেতৰ দেউতা শাসনতো আমি দেখা পালো গতিকে আমাক লাগে আমাৰ বিজেপি চৰকাৰ আমাৰ ডক্টৰ তুলিৰামৰ চৰকাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী চৰকাৰ গতিকে আৰু আপোনালোকে দেখি পাই আছে আপোনালোকৰ চেনেলৰ জৰিয়তে দেখা পাই আছে অসমত নানা ধৰণৰ আপোনালোকৰ নিউজ চেনেলৰ পৰা আপোনালোকে দেখা পাই আছে যে ইলেকশ্যন এছেম্বলি ইলেকশ্যনৰ পিছত তেওঁ যে জেলত খাটিব তেতিয়া আপোনালোকে দেখা পাই যাওঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে এতিয়া মানে ইলেকশ্যনৰ ষড়যন্ত্ৰ যে কৰি আছে ইলেকশ্যনৰ পিছত যে তেওঁলোকে মানে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই জেলত ভাত খাবই লাগিব এদিন তেওঁ মানে কি আপোনালোকে জানে যে তেখেতৰ ঘৈণীয়েক যে পাকিস্তানী এজেঞ্চি পাকিস্তানীৰ পৰা বোলে কি কয় আপোনাৰ NGO জৰিয়তে ফাণ্ডিং লৈ আহে আকৌ তেখেতৰ মিছেছ তেখেতৰ পত্নী তেখেতৰ পত্নীটো আপোনালোকে জানে বোলে বৰ্তমানলৈকেও মানে অসমৰ মানে ইণ্ডিয়ান চিটিজেন এতিয়ালৈকে লোৱা নাই ঠিক তেনেকৈ তেখেতৰ পুত্ৰবিলাকৰো বোলে বিদেশীয়ে বৰ্তমান হৈ আছে ঠিক তেনেকৈ বাংলাদেশী পৰা টকা আনিব নানা ধৰণৰ ষড়যন্ত্ৰ কৰিব ইয়াত প্ৰৱেশ কৰিলে মানে আমাৰ বৰবাদ হৈ যাব কাৰ্বি আংলং আৰু অসমৰ বৰবাদ হৈ যাব গতিকে আমি কোনো পধ্যে প্ৰৱেশ কৰিব নিদিওঁ সেইটোৱে মানে আপোনালোকৰ জৰিয়তে গৰিহণা দিছোঁ গতিকে গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ মুৰ্দাবাদ